অসমীয়া মানুহে যে ধূপ বনাই এনেকৈ বিক্ৰী কৰি আছে সেইটো যাতে এডভাৰটাইজ হয় সেইটো হিচাপত মই পোষ্টাৰ এখন দিব খুজিছিলোঁ, এখন মানে ষ্টেণ্ড টাইপৰ কৰি, ষ্টেণ্ড যাতে মানুহে ডাইৰেক্ট যে চকুত পৰে, মানে দোকানত সোমোৱাৰ লগে লগে হোটেলত সোমোৱাৰ লগে লগে চকুত পৰে। মই বিচাৰোঁ যাতে এইটো বস্তু চাৰিজনে জানিলে মোৰ কিবা অলপ প্ৰফিট হওক, খোলা খুলি কথা কৈছোঁ। বিজনেছত পঢ়া শুনা ক'তো একো নাই, পঢ়াবিলাক এনেকৈ হয়। আপুনি যদি টকাৰ সেই নম্বৰটো বাঢ়াব খুজিছে তেতিয়াহ'লে আপুনি এনেকৈ পঢ়িব লাগিব, একেদিনে আজি কৰিছোঁ কালিতো পইচা আহিব, সেনেকুৱা থিংকিঙত আপুনি বিজনেছ নহয়, ব্যৱহাৰ ঠিক হ'ব। আপোনালোকক স্বাগতম মোৰ চেনেললৈ ফ্ৰেণ্ডছ। ৰঙালী বিহুৰ আপোনালোক সকলোলৈ বহুত শুভেচ্ছা থাকিল। মাতটো অলপ ভাঙিছে, মানে কি নাজানো কি হৈছে, চৰ্দি লাগিল, জ্বৰ উঠিল, সেনেকৈ মাতটো ভাঙিল, এতিয়ালৈকে ঠিকেই হোৱা নাই। বছৰটো যাতে নতুন বছৰটো আপোনালোকৰ জীৱনলৈ সুখ শান্তি আনে, সমৃদ্ধি আনে, ছাকচেছ হয়। বিজনেছত বিশেষকৈ আপোনালোকৰ যোনে যোনে কৰি আছে বিজনেছত যাতে ছাকচেছ লাভ কৰে তাৰে মই মানে কামনা কৰিলোঁ ভগৱানৰ ওচৰতো। বাকী ভিডিঅ'টো আজি বনোৱাৰ উদ্দেশ্য এটাই, কালি পৰহি মানে মই এইবিলাক বস্তু মোৰ চকুত পৰি থাকে আৰু মেইন কথা কেনেকুৱা সকলোৱে সোধে দাদা বিজনেছ এটা কৰিব ওলাইছোঁ, বিজনেছত মানে আজি ষ্টাৰ্ট কৰিছোঁ কালিৰ পৰা ইনকাম আহিবনে, সেনেকুৱা প্ৰশ্ন সোধে। মানে মেইন কথা কি জানে, বিজনেছ এটা ষ্টাৰ্ট কৰি আজি ষ্টাৰ্ট কৰি কালিৰ পৰা ইনকাম আনিব পাৰি, কিন্তু বিজনেছটো আপুনি কেনেকুৱা ধৰণে চলায়। মোৰ কথা হ'ল কি, মই আজি দোকান এখনৰ পৰা মাল উঠাইছোঁ, দোকান ঘূৰিছোঁ, কালিৰ পৰা মই ইনকাম আহি যাব। ইনকামটো আপুনি ভবা ধৰণে নহ'ব পাৰে, একমাহ দুই মাহ পিছতহে ইনকাম এটা ভালকৈ জেনেৰেট হয়। কথাটো বুজি পাইছেনে? সেনেকুৱা নহয়, মানে বিজনেছত আপুনি অলপ কষ্ট কৰিব লাগিব। এতিয়া আপোনালোকে যে ভাবি আছে মই ডাঙৰ ফেক্টৰী এটা খুলিম, কিবা খুলিম, এইবিলাক চাওক, এটা সঁচা কথা কওঁ, মানে ৰিয়েলিটি এটা কওঁ, চিনেমা টিভি চিৰিয়েলে আমাক মানুহবিলাকৰ ব্ৰেইন ৱাছ কৰি দিছে। তাতে আমাৰ চিনেমা এক্টৰ হওক কিবা হওক বহুত ডাঙৰ চেয়াৰ এখনত বহি থাকে, ডাঙৰ হেৰি এখনত বহি থাকে, সেনেকৈ আমি ভাবোঁ যে এই বিজনেছটো এনেকুৱা চেয়াৰত বহি থকাই চাগে, মানুহে একো কৰিব নালাগে। কিন্তু সঁচা কথা কওঁ, মই পাৰ্চনেলি জেড ব্লেকৰ অনাৰৰ লগত মানে মই লগ পোৱাৰ এটা সৌভাগ্য হ'ল। মই এটা ট্ৰেইনিং প্ৰগ্ৰামত যাওঁতে ইউপিত তেখেতে নিজে মানে আমাক সেই ট্ৰেইনিং প্ৰগ্ৰামটোত এটা কথা কৈছিল, বোলে ভাই আমিও এনেকৈ চাইকেলেদি গাড়ী দি ঘূৰি ইনিচিয়েল অৱস্থাত আমি দোকানত যাই মাল বিক্ৰী কৰিছিলোঁ। তাৰপিছত যাই পেলাইহে আমি আজি মানে এই পজিশ্যন এটা পাইছোঁ যে চব জেগাতে আমাৰ মাল চেল হয়। বুজি পালেনে? টিভি চিৰিয়েলত এইবিলাক দেখুওৱা সেইবিলাক বস্তুটো বেলেগ আৰু ৰিয়েলিটি অলপ বেলেগ। সেইকাৰণে এটা কথা কি, কষ্ট কৰিব লাগিব। ইনিচিয়েল অৱস্থাত অসম্ভৱ কষ্ট কৰিব লাগিব, 24 ঘণ্টা নহ'লেও 16 ঘণ্টা 18 ঘণ্টালৈকে আপুনি কষ্ট কৰিব লাগিব, তেতিয়াহে আপুনি সেইটো হ'ব, ছাকচেছ হ'ব। আৰু এটা কথা কি, বিজনেছত নামাৰ আগতে এনেকৈ আপোনালোকে 6 মাহ কৰিব লাগে, এনেকৈ বাইকত ঘূৰি চাইকেলত ঘূৰি 6 মাহ কৰক, জ্ঞানটো লওক ইনিচিয়েল অৱস্থাত। যেনেকৈ আপুনি কথাটো কেনেকুৱা, পৰীক্ষা পতা যায়, আমাৰ কথাটো কৈছোঁ, পৰীক্ষা পতা যায়, পৰীক্ষাত ফাইনেলত আমি এটা ৰিজাল্ট মানে কি এই নম্বৰ এটা পাওঁ, 80 হওক 100 হওক 60 হওক 50 হওক 30 হওক যি নহওক, সেই নম্বৰটো আমি কি কৰোঁ, এই 3-4 মানে যেতিয়া 1 বছৰ ধৰি আমি সেইটো পঢ়িহে নম্বৰটো পাওঁ। কিন্তু পঢ়িব লাগিব, এতিয়া বিজনেছত পঢ়া শুনা ক'তো একো নাই, পঢ়াবিলাক এনেকৈ হয়। আপুনি যদি টকাৰ সেই নম্বৰটো বাঢ়াব খুজিছে তেতিয়াহ'লে আপুনি এনেকৈ পঢ়িব লাগিব, একেদিনে আজি কৰিছোঁ কালিতো পইচা আহিব, সেনেকুৱা থিংকিঙত আপুনি বিজনেছ নহয়। ব্যৱহাৰ ঠিক কৰক, মানুহৰ লগত ৰিলেশ্যন বনাওক, চব বস্তু ৰিলেশ্যনৰ। বিজনেছটো সঁচা কথা কৈছোঁ ৰিলেশ্যনৰ ওপৰত চলে। মই নিজে পাৰ্চনেলি কৈছোঁ, মই ষ্টেটাছ চাই কিবা চাই ফেচবুকত ইউটিউবত এইবিলাকক চাই ডাইলগটো মানে মই পাৰ্চনেল লাইফত মই এইটো বস্তুটো ইমপ্লিমেণ্ট কৰিছোঁ আৰু মই সেইখিনি বস্তু ৰিয়েলাইজ কৰিছোঁ, কৰি পেলাইহে মই কিন্তু কথা ক'ব আছোঁ। মানুহৰ লগত ব্যৱহাৰ ভাল কৰক, আপোনাক ৰিলেশ্যন ভাল কৰক, আপোনাক আকাশত উঠি দিব, তাৰ লগতে মালো ভাল লাগিব। কিন্তু মালটো আপোনাক ইগন'ৰ কৰিব, কিবা যদি বেয়াও ওলাইছে মালৰ সেইটো ইগন'ৰ কৰিব যদি আপুনি মানুহটো ভাল, কথা বাৰ্তা ভাল, সঁচা কথা কৈছোঁ। সেনেকৈ বিজনেছবিলাক আৰম্ভ কৰিলে ছাকচেছ হ'ব। এতিয়া মই আজি মেইন কথাটো কওঁ, মই এনে চাহ খাই থাকোঁ, য'তে ত'তে চাহ খাওঁ, মোৰ আৰু বাহিৰত বেলেগ একো নাই, চাহ খোৱাহে কাম, বেলেগ মই সেনেকৈ নাখাওঁ। মই মাৰোৱালী হোটেল এখনত সোমালোঁ, আমাৰ ইয়াৰে হয়, মই নাম নকওঁ, চাংচাৰিতে মাৰোৱালী হোটেল, ৰেষ্টুৰেণ্ট, হোটেল বুলি ক'লে ভুল হ'ব। এই ৰেষ্টুৰেণ্ট এখন আৰু সেই মানে কি, এই মাৰোৱালী ৰেষ্টুৰেণ্ট এখনৰ পৰা আমাৰ অসমীয়া ৰেষ্টুৰেণ্ট বা অসমীয়া বিজনেছ, মই ৰেষ্টুৰেণ্টক টাৰ্গেট কৰি কৈছোঁ যদিও ৰেষ্টুৰেণ্টক কোৱা নাই, গোটেই সমগ্ৰ অসমীয়া বিজনেছটোক টাৰ্গেট কৰিছোঁ। মানে কি, আমি কি কিছুমান বস্তু মানুহ চকুত লগা কৰিব লাগিব। সিহঁতে কি কৰিছে, সিহঁতে জানে অসমীয়া মানুহবিলাক ক'ত আৱেগবিলাক জড়িত হৈ থাকে,
এটা সিহঁতে কি কৰিছে, মই আজি কথিত লিখিত গোটেই মিক্স কৰিছোঁ, সেইটো কাৰণত হেৰি নকৰিব, কথাটোত যাব। সিহঁতে কি কৈছে, গড় এটা সিহঁতে হেৰি কৰি দিছে, গড় 2-3টা এনেকৈ ৰাখিছে, গড় ৰাখিছে, তাৰপিছত জোলনা এখন ৰাখিছে, তাৰপিছত মানে এটা পৰিৱেশ এনেকুৱা কৰি দিছে, মানে ভাল লাগে আৰু জাপি ৰাখিছে, এনেকুৱা আৱেগৰ লগত কানেকশ্যনটো কৰিছে। আৰু সিহঁতৰ এটা বস্তু কি ভাল লাগিছে, এটা ডিপাৰ্টমেণ্ট ওপৰত মানে সেইটোত মানে অলপ বেলেগ লেভেলৰ, এইটো VIP লেভেলৰ হয়, এনেকুৱা আৰু এইটোত মানে অলপ মানুহ VIP বুলি নহয়, চবেই খাব পাৰে, সেনেকুৱা টাইপৰ মই পাইছোঁ। চাহো খাব পাৰে, ভাতো খাব পাৰে, অলপ কষ্ট বেছি যায়। AC ফিটিং কৰি দিছে, সেইটো বাৰু ঠিকে আছে। কিন্তু মই তলৰ ছেকশ্যনটোৰ কথা ক'ব গৈছোঁ, তাতে সিহঁতে জুচ ছেকশ্যন এটাও কৰিছে। জুচ মানে কি, যোনে যি খায় সেই চিষ্টেমবিলাক সিহঁতে মানে নটিচ কৰি পেলাই সেনেকৈ মানে সিহঁতে বিজনেছত সেইটো বস্তু প্ৰব্লেম ফেচ কৰি সেইটো সেনেকুৱা কৰি বনাই দিছে। মেইন কথা সেনেকুৱা সিহঁতে এই বস্তুটো মানে হেৰি কৰিছে, সেইটো বস্তু মোৰ ভাল লাগিছে। বিজনেছ এটাত সিহঁতে এইবিলাক বস্তু চায়। ফ্ৰিজটো সিহঁতে বেলেগ এটা ছেকশ্যন টেক্সি একেলগে ৰখা নাই, মানুহৰ যাতে এটা ভিৰ নহয়। আৰু চবতছে এটা মানে মানে এটা বেলেগ বস্তু পালোঁ মই পাৰ্চনেলি এখন ডাঙৰ হোটেল এখনতো মই এইটো বস্তু মানে মই কৈছিলোঁ, নাম ক'ব নাযাওঁ। মানে মই ক'লো দাদা মোৰ এনেকৈ ধূপৰ মানে বিজনেছ কৰোঁ, সৰু সুৰাকৈ এটা ব্ৰেণ্ড টাইপৰে, মানে কি মই ব্ৰেণ্ড বুলি ক'লে ভুল হ'ব, আপোনাৰ হোটেলৰ কাষত এনেকৈ বেনাৰ এখন লগাব খুজিছোঁ মোৰ ধূপৰ নামত, যাতে মানুহে আহিলে নটিচ কৰে, চাব পাৰে আৰু চাই পেলাই এটা এডভাৰটাইজ টাইপৰ হয় আৰু মোৰ ধূপৰ বিষয়ে। মই ধূপ যে অসমীয়া মানুহে যে ধূপ বনাই এনেকৈ বিক্ৰী কৰি আছে, সেইটো যাতে এডভাৰটাইজ হয়, সেইটো হিচাপত মই পোষ্টাৰ এখন দিব খুজিছিলোঁ, এখন মানে ষ্টেণ্ড টাইপৰ কৰি, ষ্টেণ্ড যাতে মানুহে ডাইৰেক্ট যে চকুটোত পৰে, মানে দোকানত সোমোৱাৰ লগে লগে, হোটেলত সোমোৱাৰ লগে লগে চকুত পৰে। তাতে হোটেলৰ মালিকজনে এটা কথাই কৈছে, বোলে ভাইটি মই সেইবিলাক কৰিব নোৱাৰোঁ। বাৰু ঠিকে আছে, মোৰ সেইটো বস্তু মই বেয়া হিচাপত মই তেখেতক দেখুৱাব যোৱা নাই, কিন্তু কথা হ'ল আমাৰ বিজনেছৰ ব্যৱসায়ৰ কিছুমান মাইনাছ পইণ্ট, মানে আমাৰ অসমীয়া মানুহৰ বিজনেছ কৰাৰ ধৰণ আৰু মাৰোৱালীৰ ধৰণৰ মাজত পাৰ্থক্যটো কৈছোঁ। তেওঁলোকে সেইটো বস্তুটো ইগন'ৰ কৰিলে আৰু এটা কথা কৈছে, তুমি যদি মোক কেলেণ্ডাৰ এখন দিয়া তেতিয়াহ'লে মোৰ আপত্তি নাই, গণেশৰে হওক বা কিবাই হওক, কেলেণ্ডাৰ এখন দিয়া তেতিয়া আপত্তি নাই। মই এনেকৈ মই এডভাৰটাইজ কৰিব নোৱাৰোঁ। মই তেওঁলোকতে অফাৰো কৰিছিলোঁ যে মই কিবা এটা পে'মেণ্ট কৰিম, আপোনালোকক ভাল পে'মেণ্টটো কৰিম। তেতিয়া সেই অফাৰটো তেওঁলোকে ৰিজেক্ট কৰিছে। বাৰু ঠিকে আছে, তেওঁলোকৰ চিন্তাধাৰা। কিন্তু মাৰোৱালী হোটেল এখন, ৰেষ্টুৰেণ্ট এখনৰ একদম টপ মহলাত, য'ত মানে কাম নাই একো, একদম টপত আৰু একদম টপ ফ্ল'ৰত তেওঁলোকে এড লগাই থৈ দিছে, চিমেণ্টৰ এড লগাই থৈ দিছে, কিবা এড লগাই থৈ দিছে, মানে তেওঁলোকে টপ মহলাত এড এটা লগাই থৈ দিছে। সেনেকৈ সেই তাৰ পৰা কিবা এটা ইনকাম আহি আছে সেই ৰেষ্টুৰেণ্টখনত। ইনকাম মানে ভাল ইনকামে আহে, বেনাৰ ওপৰত লগোৱা মানে ভাল ইনকাম হয়। অসমীয়া এটা সেইটো কৰিব খোজা নাই, কাৰণ এইটোত নাজানো কি জ্ঞানৰে চাগে কিবা এটা হেৰি হ'ব, বা মোৰ হিচাপত সেনেকুৱা। আৰু মানুহে সেইটো বস্তু বেয়াকৈ নলয়, কিবা এটা বস্তু এই বিজনেছৰ এই চিন্তাধাৰাটো চাওক, দুটা বেপাৰৰ দুনিয়াৰ মানুহৰ মাজত, কাৰণ মাৰোৱালী দুনিয়াখন বেলেগ আৰু অসমীয়াৰ দুনিয়াখন বেলেগ, তাতে আপোনালোকে গম পালে। সেনেকুৱা আৰু সেনেকুৱা চিন্তাধাৰা অলপমান বেলেগো কৰিব লাগিব বেপাৰ কৰিব গ'লে। বাকী ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। অলপমান মানে মোৰ এইখিনি বস্তু কোৱাৰ কাৰণে মোক অলপ মটিভেট কৰাৰ দৰে হয়। ভিডিঅ'টো অলপ মটিভেশ্যন আহে, মোৰ মটিভেশ্যন আহে, ভিডিঅ'টোৰো অলপমান ভাইৰেল হোৱাৰ চান্স থাকে। আৰু ময়ো যাতে ব্যৱসায় কৰিছোঁ সেইটো বস্তুটো মই বিচাৰোঁ, যাতে এইটো বস্তু 4জনে জানিলে মোৰ কিবা অলপ প্ৰফিট হওক, খোলাখুলি কথা কৈছোঁ। ঠিক আছে বাৰু, কিন্তু মোক প্ৰফিটটো কেনেকুৱাকৈ বিচাৰিছোঁ, কাৰোবাৰ 4জনৰ উপকাৰো হওক সেই প্ৰফিটটোৰ দ্বাৰা। মোৰ প্ৰফিটৰ কাৰণে 4জনৰো কিবা এটা প্ৰফিট হওক, সেইটো মই বিচাৰোঁ। থেংক ইউ।